মোক ইমান ধুনীয়াকৈ অংকন কৰি আপোনালোকে ভিডিঅ'টো সকলোকে চাই থাকিব বাহাত আছে हेलो गाइस वेलकम बैक टू माय यूट्यूब चैनल। तो गाइस आज आमार घरत जीवज्योति डेका अर्थात खितेकाई आहि आछे कियनो মই কেইমাহমান আগত জীবজ্যোতি ডেকা অৰ্থাৎ খিতেকাই এখন চাহপাতেৰে ছবি আঁকিছিলোঁ। যদি আপোনালোকে ভিডিঅ'টো চোৱা নাই ডেছক্ৰিপশ্যনত বাৰু মই লিংকটো দি দিছোঁ, আপোনালোকে গৈ চাব পাৰে। তো জীবদা মই আগৰ পৰাই মাতি আছিলোঁ, কিন্তু তেখেতৰ অসুবিধাৰ কাৰণে আহিব পৰা নাছিল। তো ফাইনেলি আজি আহি আছে। তো মই ভিডিঅ'টো আপোনালোকক সকলোকে দেখুৱাই থাকিম আৰু আমাৰ ইয়াত এখন ষ্টেজ প্ৰগ্ৰেমো আছে, মই সকলোবিলাক দেখুৱাই দিম। তো আপোনালোকে ভিডিঅ'টো সকলোকে চাই থাকিব। তো লেটছ গেট ষ্টাৰ্ট দ্য ভিডিঅ'। আৰু এইখন হৈছে চাহপাতেৰে আঁকা ছবিখন। তো কেনেকুৱা লাগিছে প্লিজ কমেণ্ট কৰি জনাওক। তো ফাইনেলি গাইছ খিতেকাই বুন্দিয়া ভুজিয়া সকলো আমাৰ ঘৰত আহি গ'ল। এয়া দীপদা বা হাত এয়া এনিশা বা অনামিকা বা আহি গৈছে আমাৰ ঘৰত। এয়া দীপদা ভিডিঅ' কৰি আছে। লাইট পোহৰ কম দেখোন অলপ বেছি হ'ব। এইখন দীপদাৰ আঁকা ছবিখন। আৰু এয়া ধুনীয়াকৈ ৰাকেশে চাহপাতেদি আঁকিছি, চাওক কিমান সুন্দৰ প্ৰতিভা। আৰু কলমেদি আঁকিও এনেকৈ নৰে একবাৰ লাগি, কিন্তু চাহপাতেদি কেনেকৈ আঁকিছি সিহে জানে। আৰু এইবিলাক ঈশ্বৰৰ শক্তি বুলিয়ে ক'ব লাগিব। আৰু সঁচাকৈ ভাল লাগিছে এইখন, চাওকচোন একদম হুবহু ময়ে। আৰু চাহপাতেদি এনেকৈ আঁকা ধেমালি নহয় এইখন। আৰু ধুনীয়া ধুনীয়া ই পেইণ্টিংবিলাক ভিডিঅ'বিলাক তাৰপিছত ফটোবিলাক অংকন কৰে। তুমি চাহপাতেই দি আৰু বেলেগে দিয়া? মই এই কলমেৰে আঁকো, তাৰপিছত পেঞ্চিলেৰে আঁকো। শিকিছিলেই নে ইয়াতে? মই চাহপাতেৰেতো মই নিজৰ ক্ৰিয়েটিভিটি, কিন্তু মই পেঞ্চিলেতো শিকিছোঁ। এইটো লিয়াকত হয় হয়। আৰু এইজন চব আঁকিছে তাৰমানে? হয়। ইয়াতে কিমানমান চাহপাত লাগে? পোৱা আধা পোৱা? এই চাহপাতে বহুত নালাগে কিন্তু। আৰু এনেকৈ দীপদাই মই চাহপাতেৰে অঁকা ভিডিঅ'টো চাই আছে। যদি আপোনালোকে চোৱা নাই মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম। ভিডিঅ'টো এই ভিডিঅ'টো শেষ হোৱাৰ পিছত আপোনালোকে লাগিলে চাব পাৰে। তো এনেকৈ দীপদা ফেচবুকত লাইভ আহি কিনে মোৰ ছবিখন দেখুৱালে। যদি আপোনালোকে চোৱা নাই আপোনালোকে চাব পাৰে দীপদাৰ ফেচবুক একাউণ্টত যাই কিনে। আজি সাংস্কৃতিক সন্ধিয়াত আমি উপস্থিত হ'লোঁ ভাঙা টিভি টীম। আৰু আহোঁতে মোক এয়া ভাইটিয়ে আজি আঁকিছে এইখন ধুনীয়াকৈ চাহপাতেৰে। কাঠ কলম পেঞ্চিল বা কলমেদি বহুতে আঁকে, কিন্তু এইবাৰ একদম চাহপাতেদি আঁকি মোক ইমান ধুনীয়াকৈ অংকন কৰি উপহাৰ দিছে ভাইটিয়ে। চাওক এয়া একদম ময়ে একদম বেলেগে কলমেদি বা কাঠ পেঞ্চিলেদি আঁকিব অসম্ভৱ, কিন্তু সি কিনকৈ বনাইছে সিহে জানে। কিন্তু মোৰ মুখত আছে লগত ভাইটি নমস্কাৰ। কোৱা অসমবাসী ৰাইজে চাই আছে কি ক'বা? আজি মই দীপদা মোটামুটি 6 মাহমান আগত এটা আঁকিছিলোঁ। তো দীপদা মাতি আছিলোঁ, তো দীপদাৰ অসুবিধাৰ কাৰণে আহিব পৰা নাছিল। তো আজি আহিছে, ভাল লাগিছে। বাহঁতো আহিছে। আজি আমাৰ ভাঙা টিভি টীম গোটেই সপৰিয়ালে আছোঁ। ইয়াত ভুজিয়া ভুজিয়াও আছে। আৰু যিহেতু দীপদাই ফেচবুকত লাইভ আহি আছিল, সেইকাৰণে মই তেনেকৈ ব্লগ বনাই ৰাখিব পৰা নাই। তো মই ভইচ অভাৰৰ জৰিয়তে বাৰু আপোনালোকক দেখুৱাই দিছোঁ। মই অঁকা ছবিবিলাক দীপদাক দেখুৱাই দি আছোঁ। তো আপোনালোকে কেনেকুৱা লাগিছে প্লিজ কমেণ্ট কৰি জনাব। আৰু এয়া মামা আপোনাৰ ফটো ধুনীয়াকৈ আঁকিছে চাহপাতেৰে। আৰু আপোনাক বোলে দিছে এইখন। ভাইটিয়ে ইমান কষ্ট কৰি এইবিলাক আগবালৈকে চেষ্টা কৰি আছে। আজি আমিও আহিলোঁ নেটৱৰ্কটো ভাল পোৱাৰ কাৰণে লাইভ কৰি তাৰ সুপ্ত প্ৰতিভাবিলাক বিকাশ হোৱাত আমি সহায় কৰি দিলোঁ। আৰু সি উঠি আহিছে, সকলোৱে সহায় সহযোগিতা আশীৰ্বাদ কৰিবি যাতে সি আৰু আগবাঢ়ি যাব পাৰে। আৰু চাওক এয়া আৰু ছবিখন দিলে দীপদা কিবা এটা আজি এয়া ভাইটিহঁতৰ ঘৰত আহিলেও ধুনীয়াকৈ ভাইটিয়ে ফটোবিলাক অংকন কৰি আছে। সকলোৱে সহযোগিতা আৰু আশীৰ্বাদ কৰিবি যাতে ভাইটি আৰু আগবাঢ়ি যাব পাৰে। বহুত কষ্ট কৰি এইবিলাক বনাই থাকে আৰু চাহপাতেদি আঁকিছে ধুনীয়াকৈ। আৰু কি নাম আছিল তোমাৰ চেনেলটো? মোৰ ৰাকেশ ডেকা ব্লগছ। ৰাকেশ ডেকা ব্লগ, খুব সুন্দৰ চেনেল। আপোনালোকে যদি এনেকুৱাকৈ কোনোবাই শিকিব বিচাৰে কেনেকৈ আঁকে, তাৰ চেনেলটোত যাই পেলাই ৰাকেশ ডেকা ব্লগত চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লাইক কৰিবি, কমেণ্ট কৰিবি, শ্বেয়াৰ কৰি উৎসাহিত কৰিবি। আৰু যদি কিবা ভুল পা তাক কমেণ্ট কৰি জনাব আপোনালোকে। আৰু বহুতখিনি কষ্ট কৰি ভিডিঅ'বিলাক বনাই আছে, সকলোৱে চাওঁ বুলি আশা কৰিলোঁ। আৰু আমাক যেনেকৈ আদৰি লৈছা আৰু ৰাকেশ ডেকা ব্লগ চেনেলটো যাতে সকলোৱে আদৰি লওঁ তাৰে কামনা কৰিলোঁ। ধুনীয়াকৈ সি ফটোবিলাক আঁকি থাকে, আপোনালোকে চাব ধুনীয়া। ভুজিয়া এনিশা বা আছে বা কিবা এটা কৈ দিয়া।
আমি আজি আহিলোঁ ৰাকেশ ভাইটিৰ ঘৰত সঁচাকৈ বহুত বেছি ভাল লাগিল ইমান সুন্দৰকৈ চাপাতেৰে দীপজ্যোতি দাদাক মানে তেওঁ আৰ্ট কৰিছে বহুত বেছিয়ে ভাল লাগিল আমাৰ ভণ্টি আবাও আছে লগত একদম মাতচাত মানে কি আৰু চৰ্দি লাগি আছে আৰু ভাইটিৰ চেনেলটো সকলোৱে চাব তাৰপিছত লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যেনেদৰে আমাক মৰম দিছে আৰু ভাইটিকো যাতে আগুৱাই যাওঁত সহায় কৰে আপোনালোকে আশীৰ্বাদ দিয়ে মৰম দিয়ে আৰু কাৰোবাৰ যদি আঁকিব লাগে তোমাক কণ্টেক্ট কৰিলেতো পাব ন আপোনালোকৰ যদি কোনোবাই ভাবে বোলে মোক এনেকৈ আঁকিব লাগে চাপাতে তেতিয়াহ'লে ভাইটিক আপোনালোকে জনাব তেওঁ যিমান পাৰে চেষ্টা কৰিব তো দীপদাক এনেকৈ ওচৰৰ পৰা লগ পাই বহুতো মানুহে আমাৰ ঘৰত ফটো উঠিবলৈ আহিছে দীপদা তই এতিয়া আমি চাহ খাব দিলোঁ এনেকৈ এনেকা আমি ভাঙা টিভি টিমৰ লগত গ্ৰুপ ফটো এটা উঠিলোঁ তো মই চাহপাতেৰে অঁকাৰ বাহিৰেও বাকী এনেকৈ পেঞ্চিল কালাৰ পেঞ্চিল এনেকুৱা আঁকা ছবিবিলাক আৰু পুৰস্কাৰবিলাক দীপদাক দেখুৱাই আছোঁ দীপদা আপোনাৰ লগতে বাকীবিলাক ছবি কেনেকুৱা লাগিছে খুব সুন্দৰ ছবি গোটেইকেইজনৰে একদম স্পষ্টকৈ আঁকিছে আৰু গোটেইবিলাক চালোঁ আমি এতিয়া প্ৰগ্ৰেম কৰিব যাম আৰু শেষত আৰু ভাইটি চেনেলটো সকলোৱে চাব বুলি আশা কৰিলোঁ বহুত কষ্ট কৰি ভিডিঅ'বিলাক আঁকি আছে আৰু এইখন চাওক এখন আছে কল কাৰখানা এখন আছে সেউজীয়া গছ গছনি দীপদা প্ৰগ্ৰেম কৰিব যাব ষ্টেজ প্ৰগ্ৰেম মই আপোনালোকক দেখুৱাই থাকিম সকলো আপোনালোকে চাই থাকিব মতে ভিডিঅ'টো শেষলৈকে আমাৰ প্ৰগ্ৰেমবিলাক ই দেখুৱাব আপোনালোকে চাই থাকিব কিমান দেখুৱাই সি জানিব তো এতিয়া আমি দীপদাহঁতৰ লগত এনেকৈ গাড়ীত দীপদা গাড়ীত যাই আছোঁ বাহঁত আছে তো আপোনাক দেখুৱাই থাকিম বাৰু সকলো হয় এই আমি বৰ্তমান হেৰিত দেৱানন্দ চকত যাই আছোঁ এই ৰাকেশে ধুনীয়াকৈ ভিডিঅ' কৰি দেখাই থাকিব আপোনালোকক আৰু তাতে মই কিবা এটা বস্তু ল'ব আহিলোঁ আৰু খুব সুন্দৰ ৰাস্তা তো ফাইনেলি গাইজ ভাঙা টিভি টিম আমাৰ মন্দিৰৰ প্ৰাংগণত উপস্থিত হ'ল তো এতিয়া তেওঁলোকৰ প্ৰগ্ৰেম আছে আৰু মই প্ৰগ্ৰেমৰ ভিডিঅ'টো অলৰেডি মোৰ ইউটিউব চেনেলত আপলোড কৰিছোঁ আপোনালোকে যদি চাব ইচ্ছা কৰে ফুল ভিডিঅ'টো মই ডেছক্ৰিপশ্যনত লিংক দিম আপোনালোকে গৈ চাব পাৰে আৰু নাচবা লাগব কিন্তু সকলোৱে অলপমান গৰম উঠবা লাগব বাদাম বাদাম দাদা বাদাম মোৰ লগত নাই ভণ্টি পচা বাদাম আহা ভণ্টি খাই যোৱা মোৰে বাদাম 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 অলপমান ইপিনে বহাই দিলে ভাল লাগিব লগত নাই ভণ্টি পচা বাদাম নাচা দাদা হল ইফালে নাছিলে পচা বাদাম তুমি বহুত ক্ষীণ বাদামত থাকে ভিটামিন বাদাম খাই যোৱা পাই যাবি প্ৰটিন নে ছটিন বেছিকে বাদাম নাখাওঁ নাই মাৰি বাদাম বেপাৰী মই বেপাৰত টকা বাদাম বেছি মই পাওঁ বহুত টকা দাম নাই গিৰি দাম নাই গিৰি সেইকাৰণে বহিলৈ আনি আছো বিৰি বাদাম তুমি মোৰ মৰমৰ তিৰি জানে দাম নাই মাৰি তুমি যদি দিব পাৰা মৰমৰে মাছ টকা পইচা নালাগে মোক মাছ মাংসই খাম ভাত কেনে পাইছা বিট জিভা লাগবই ইমান নাই মাৰি বেয়া পাইছা নেকি তো গাইজ ভাঙা টিভি টিম যোৱাৰ পিছত এইটো এটা ইউটিউব চেনেল খাতি দৰঙীয়া জীয়ালি ক্ৰীড়া বুলি তো ইয়াৰ মই অলপ ষ্টেজ প্ৰগ্ৰেম আপোনালোকক দেখুৱাই দিছোঁ তো যদি ফুল ভিডিঅ'টো লাগে মোক কমেণ্ট কৰক মই নেক্সট উইক দি দিম ফুল 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 হ'লে হাফ হ'ব এই পগলা নহয় পিছে কোৱাটাৰ হা কোৱাটাৰ পগলা নেকি তই ভাল নেকি তই তই নামি যাব পাহাৰে কি বকবা ৰলি তই উঠি থাকাই ভাই তই কি বকি আছা ৰাইজে কোবা মইতো ৰাইজে মৰম কৰিব এইটো পগলা হৈছে নেকি তই ভাল হৈছে নেকি তই মৰম কথা এই বকি থাক
অলপ মনে মনে থাকচোন অলপ পৰ বকি ৰাখচোন এই ভগৱান ই মাথা খালাৱে হে জানুৱাৰী মাথাটো নাখালাৱে মই তোক এইটো ক'বা দিয়া নাই মই এইটো ক'বা দিছোঁ অলপ মনে মনে থাকচোন অলপ তই বকি ৰাখচোন মই কি বুজি কিয় নাপায় মই তাৰমানে তোক কথাটো কোৱা নাই মানে এইটো বেলেগ কিবা কৈ তই কিয় বুজি পাইছ মই তোক এইটো ক'বা দিছোঁ তই কৈ থাক তই এতিয়া মনে মনে থাকচোন বাবা তই এতিয়া বকি ৰাখচোন এই মনে মনে থাকাই মই ইয়াতে দলং নামাৰ চপি আনিম মানুহ কিন্তু ফোনত কৈছোঁ মনে মনে থাক অঁ আছোঁ দে মনে মনে থাক